তো মই এই বৰমাবিল BCDCৰ সভাপতি জয়কুমাৰ নাৰ্জাৰী। তো যোৱাকালি প্ৰেছ মিডিয়াত বা ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ আমাৰ নামত মিছা অভিযোগ ওলাইছে। আনোৱাৰ হুছেইন নামৰ এজন ল'ৰা, সিয়ে PMIY ঘৰ পাইছে। পাৱাৰ পিছত সি ছেকেণ্ড কিস্তি ফাৰ্ষ্ট কিস্তি সি পালে। এতিয়া থাৰ্ড কিস্তি আছে। থাৰ্ড কিস্তিখন টাক্সাৰ নলগালে থাৰ্ড কিস্তি নাপায়। থাৰ্ড কিস্তি ল'ব গ'লে টাক্সাৰ লগাব লাগে। আমাৰ এষ্টিমেটত তাতে আছে। আমি এষ্টিমেটকৈ লৈ মানে ঘৰবিলাক অৰ্ডাৰ দি আছোঁ, বা আমি যিটো বনাইছোঁ, দুই এটা গৰীব মানুহ ঘৰ আমি বনাই দিছোঁ। সেই ঘৰটো আমি 3 মাহ আগতে আমি কমপ্লিশ্যন কৰিছোঁ। সেই আনোৱাৰ হুছেইন নামৰ এজন ল'ৰাই 5 মাহ 6 মাহমান হৈ গ'ল, সেই এতিয়াও ঘৰটো কমপ্লিট কৰা নাই। ছেকেণ্ড কিস্তিত যিমানখিনি কৰিব লাগে সেই সিমানখিনি এতিয়াও কৰা নাই। তাৰ কাৰণে সি থাৰ্ড কিস্তিখন পোৱা নাই। আমাৰ অফিচৰ নিৰ্দেশ মৰ্মে ছেকেণ্ড কিস্তিত পৰা টাক্সাৰ লগাব লাগে। টাক্সাৰ লগোৱাৰ পিছত থাৰ্ড কিস্তিটো পায়। আমি এইটোৱে ক'ব বিচাৰিছোঁ, সি আৰু এটা অভিযোগ লগাইছে যে আমি বোলে কিবা এটা ছিগনেচাৰ ল'ব গ'লে টকা নহ'লে আমি ছিগনেচাৰ নকৰোঁ। এইটো সম্পূৰ্ণ মিছা কথা। আমি কেতিয়াও টকা নলয়। আৰু সি কৈ আছে যে জব কাৰ্ডৰ টকাটো খাইছোঁ। জব কাৰ্ডৰ টকাটো ইহঁতৰ একাউণ্টত সোমায়, আমি কেনেকৈ খাম? জব কাৰ্ডৰ টকা ইহঁতৰ একাউণ্টত সোমায়, ইহঁতে ওলায়, ইহঁতে খায় না কি কৰে। ঘৰটো ভালকৈ বনা নাই। ভালকৈ আমি বনাইছোঁ। সেই মানুহটো ঘৰত নাছিল। এতিয়া ঘৰত পানী নাদিলে ঘৰটো শক্ত নহয়। সেই পানী দিয়াৰ মানুহেই নাছিল তাৰ ঘৰত, কেনেকৈ ঘৰটো শক্ত হ'ব? পানী দিব লাগে, তাৰপিছত ঘৰবিলাক শক্ত হয়। এতিয়া পানী নিদিলেতো ঘৰটো শক্ত নহয়। সেই যে মানুহে অভিযোগ কৰিছে আবিৰণ বেৱা, সেই আবিৰণ বেৱাই দিল্লীত থাকে। ইয়াৰ ঘৰত কোনো পানীৰ ব্যৱস্থা নাই। আমি বেলেগ মানুহৰ ঘৰৰ পৰা পানী লৈ আমি তাৰ ঘৰটো বনাই দিছোঁ। সি দিল্লীত আছিল, দিল্লীৰ পৰা সি মানে খালি খবৰ লয় মোৰ ঘৰটো হৈছে না হোৱা নাই। আমি কিছু আমি বনাই আছোঁ। তে আমি সুন্দৰকৈ বনাই দিছোঁ। এতিয়া মূল উদ্দেশ্য হ'ল দুটামান মানুহ আমাৰ মানে ব্যক্তিগত চেয়াৰমেন খাটিবৰ কাৰণে ইহঁতে লাগি আছে। সেই দুজন মানুহেই, আমি নাম নকওঁ, এই দুজন মানুহেই ইহঁতক উস্কানি দিছে যে এই চেয়াৰমেনক কিবা এটা ষড়যন্ত্ৰ কৰি চেয়াৰমেনক ইয়াৰ পৰা আঁতৰাই দিব পাৰোঁ নেকি, আঁতৰাই দিব। গঙ্গারাম নাম কি? বুড়িচাটাম 1 নম্বর। আপনি PMI গরু পাইছেন? হ্যাঁ পাইছি। চেয়ারম্যানের নাম কি? এই জয়কুমার। কি BCDCর আন্ডারত? হ্যাঁ ভঁৰাবিল বিজিছি। আচ্ছা, ঘৰটো কমপ্লিট হৈছে আপোনাৰ? হ্যাঁ কমপ্লিট হয়েছে। আর চেয়ারম্যানে আপনার পৰা পইচা লৈছে নেকি? না নেওয়া নাই, খুঁজেও নাই, নেওয়াও নাই কোনো দিন আর কি। মানে 1000 টাকা করে পয়সা লৈছে বলে অভিযোগ মানে হয়েছে? না 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 নহয়, মোর কাছে নেওয়া নাই। মই মিথ্যা কথা না কম। সিগনেচার লোৱাৰ টাইমত 2000 টাকাকে মানে ডিমান্ড কৰিছে বুলি? না নহয়, মোর কাছে নেওয়া নাই। আপনি 1 টাকা দিয়া নাই? হ্যাঁ মই 1 টাকাও দেওয়া নাই। ঘৰটো কমপ্লিট হৈছে আপোনাৰ? হ্যাঁ মোর কমপ্লিট হয়েছে। কিমান কিস্তি পইচা পাইছে আপুনি? 3 কিস্তি। 3 কিস্তি? ঘৰটো একদম কমপ্লিট? হ্যাঁ। আৰু জব কাৰ্ডৰ পইচা বলে খাইছে আপোনালোকৰ চেয়াৰমেনে? না না, জব কাৰ্ডৰ পইচা মই 2বার তুলিছোঁ, কিন্তু আৰু আছে, বাকী আছে, ঢুকা নাই আর কি। চেয়ারম্যান পয়সা লোৱা নাই? তো যোৱাকালি যে বেনিফিচিয়াৰীবিলাক বাকী বেনিফিচিয়াৰীবিলাক যে অভিযোগ লগাইছে চেয়ারম্যানে পইচা লৈছে বুলি, এইটো কি মিথ্যা বুলি আপুনি ভাবে নেকি? না না, মই ওগুলো জানো না। মোর কাছে নেওয়া নাই, ওই চেয়ারম্যান পয়সা নেওয়া নাই মোর কাছে। চেয়ারম্যানে মানে আপনার পুরা পয়সা লোৱা? হ্যাঁ নেওয়া নাই। অভিযোগ লগাবিলাক আপনি কি ক'ব? মই যেনে নেওয়া নাই এনেই কইম। ক'ব না, মই তো জানো মোর পয়সা নিয়ে নাই বা কোনোদিন খুঁজিও নাই। মোর পয়সা নেওয়া নাই, কোনো পয়সা নেওয়া নাই। বাকীবিলাক যে কৈছে এটা মই ক'ব নাপাওঁ, মই কিন্তু মোর কাছে নেওয়া নাই। আচ্ছা, পয়সা তো নেওয়া নাই চেয়ারম্যান, কিন্তু এটা চেয়ারম্যানের বদনাম করবার জন্যে মানে ইমান লাগাইছে আর কি। কিন্তু পয়সা নেই নাই চেয়ারম্যান, ষড়যন্ত্র লাগাইছে আর কি। পয়সাটো লোৱা নাই? হ্যাঁ পয়সা লোৱা নাই। মোর নাম হচ্ছে সুনিতা বর্মন। ঘর পাইছেন আপনি PMI? হ্যাঁ ঘর পাইছে। যোৱাকালি যে নিউজত বাইর হয়েছে যে চেয়ারম্যানে আপোনালোকৰ পৰা পইচা লৈছে, এটা কিমান সত্য? ওইটা না হয় স্যার, মুই ঘর পাইছো, পয়সা উঠিয়ে মুই স্যারক দিছো, চেয়ারম্যানক দিছো, চেয়ারম্যানে ঘর উঠেই আছে। পয়সা আগত মানে 1000 টাকাকে ডিমান্ড কৰিছিল নেকি?
কৰে নাই কৰে নাই না না ছাৰ এই চিগনেচাৰ লোৱা সময়ত আপোনালোকৰ পৰা 2000 টকা লৈছে নেকি লয় নাই লোৱা নাই না না তো এই যে ঘৰ পাই আছে আপুনি ঘৰটো যে পাইছে এই ঘৰ পোৱাত যে এই মানুহবিলাক যে বেলেগ মানুহবিলাক কৈছে ছাৰ মই একজনতে শুনক নাই নিচে কয়া আমাৰ যেতিয়া জানে নে নাই কৈছে নে নাই আপোনাৰ পৰা লোৱা নাই নে নাই আমাৰ পৰা এইটো কি বুলি ক'ব আপুনি যে মানুহবিলাক যে লৈছে বুলি কয় সেই নহয় বদমান কৰিবৰ জন্য কৈছে আৰু কি खानसन नार्जारि गामिनि नामा बुरि साथाम 1 नाम्बार चेयारमेननि नामा मा जयकुमार नार्जारि न' मोनदों नोङो मोनदों न' मोननायनि नामाव चेयारमेना नोंनिफ्राय फैसा लादों नामा लायाखै 1000 थाखा करि बिनानै लादों होननानै निउसाव ओंखारदों बे नंखाय खोथा बियो नोंनिफ्राय लायाखै साइन होनायनि नाम बे निउसाव ओंखारदों बियो मिसा खोथा बे जेबो जायाखै बरनाम खालायदों आरो माने फैसा लादों होननानै बिसोरो